channel. আজি এতিয়া মই এটা নতুন ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু আজি এটা স্পেচিয়েল ডে হয় আৰু এতিয়া মই এফালে যাবলৈ ওলাইছোঁ বজাৰলৈ দুটামান বস্তু ল'বলৈ আছে আৰু ভাবিছোঁ আজি দুটামান নতুন ৰেচিপি ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাম কি সো এতিয়া ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এতিয়া মই যাওঁ আকৌ ঘূৰি আহি আপোনালোকক কি আনিলোঁ কি কৰিম সেই আপোনালোকক চব দেখুৱাই যাম মই আপোনালোকক বহুত দেৰি পাছত লগ পাই আছোঁ মই টাউনলৈ কৈছিলোঁ আপোনালোকক তাৰপাছত সেই আহি অকণমান দেৰি এতিয়া সন্ধিয়া হৈ গ'ল আৰু এতিয়া চাহ তাহ অকণমান খাই পেলাই আৰু আজি যিহেতু কৈছিলোঁ কিবা এটা স্পেচিয়েল আছে বুলি আৰু সেয়া হৈছে আজি শাহুৰ বাৰ্থডে হয় আৰু সেই শাহুৰ বাৰ্থডে বুলি আজি স্পেচিয়েলি মই বিৰিয়ানী বনাম আৰু বিৰিয়ানী মই কেনেকৈ বনাম সেয়া প্ৰচেছ আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰিব আৰু আজিকালিতো প্ৰায় বাৰু বিৰিয়ানী বনাবলৈ চবেই জানেই তথাপিতো মই কেনেকৈ বনাওঁ সেয়া আপোনালোকক দেখুৱাম আৰু যদি পাৰোঁ শাহুকো অলপ দেখুৱাম তেওঁ মানে অকণমান কেমেৰা চাই হয়তো মানে অন কেমেৰা ওলাব নিবিচাৰে তো এতিয়া চাহ তাহ খাই পিনে আপোনালোকক প্ৰচেছখিনি দেখুৱাই যাম বিৰিয়ানী বনাবলৈ যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি মই ৰেডি কৰি লৈছোঁ ইয়াত মই লৈ লৈছোঁ তেজপাত লং দালচিনি ইলাইচি আৰু আদা নহৰু পেষ্ট আৰু ইয়াত এইখিনি বাচমতিখিনি মই ৰেডি কৰি থৈ দিছোঁ ইয়াত মছলা যিখিনি লাগে সেইখিনি ৰেডি কৰা আছে এইখিনি হৈ গৈছে দৈ আৰু এয়া হৈ গৈছে মাংসখিনি ইয়াত ধুই মেলি মই ৰেডি কৰি থৈছোঁ এতিয়া মেৰিনেট কৰি ল'ম আৰু ইয়াত অলপ পিঁয়াজ মই কাটি মেলি ধুই পেলাই ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ এইখিনি কটা পিঁয়াজ হয় আৰু মেৰিনেট কৰিবলৈ আপুনি ফ্ৰাই কৰা অনিয়ন দিও মেৰিনেট কৰিব পাৰে বা আপুনি এনেকৈ পিঁয়াজখিনি মানে এনেকৈ কেঁচাকৈও ভাজি পেলাই তাৰপিছত আপুনি যিখিনি মছলা দি মেৰিনেট কৰি থোৱা হ'ব সেইখিনিও আপুনি তেনেকৈ দি দিব পাৰে আপুনি যিকোনো এটা প্ৰচেছ ইউজ কৰিব পাৰে মই ইয়াত এতিয়া মেৰিনেট কৰিবলৈ আপোনাৰ এই পিঁয়াজখিনি মই এতিয়া ধুনীয়াকৈ অলপমান ৰঙা কৰি ল'ম সেইখিনি বিৰিষ্টা বুলি কোৱা হয় তাৰপিছত সেইখিনি মই মেৰিনেট কৰিম তে ইয়াত মই কেৰাহী এখন পাতি লৈছোঁ তে ইয়াত মই অকণ ৰিফাইন অইল দিম তেতিয়া এতিয়া এইখিনি মেৰিনেট কৰিবলৈ মই ইয়াত ফাৰ্ষ্টত দিম 2 চামুচ দৈ মই দিম অলপমান 2 চামুচ 3-4 চামুচমান দৈ দিম মানে মাংসখিনিৰ আন্দাজত তাৰপাছত দিম মই নহৰু আদা পেষ্ট আন্দাজ মতে 2 চামুচত 2.5 চামুচ আদা নহৰু পেষ্ট তাৰপিছত মছলাৰ কাৰণে মই ইয়াত আপোনাৰ হালধি গুড়ি দিম 2 চামুচ তাৰপিছত মই দিম জিৰা গুড়িও মই দিছোঁ 2.5 চামুচ তাৰপাছত ধনিয়া গুড়ি বেছি নিদিওঁ 2 চামুচমান দিম তাৰপিছত লগতে মই এইখিনিও ফ্ৰাই কৰি আছোঁ এইখিনি অলমষ্ট ফ্ৰাইড হৈ গ'ল আৰু অলপ ৰঙা কৰিলে হৈ যাব তাৰপিছত ইয়াত এতিয়া মই দিম অলপমান ৰেড চিলি পাউডাৰ যিখিনি এটা জ্বলা ৰেড চিলি পাউডাৰ থাকেতো কাৰণ মই কেঁচা জলকীয়াও দিম সেইকাৰণে মই ইয়াৰ বেছি নিদিওঁ এচামুচে দিছোঁ চবেই জ্বলা নাখায়ো সেইকাৰণে মই বেছি নাই দিয়া তাৰপাছত মই ইয়াত এতিয়া মই ইয়াত অকণমান কাশ্মীৰী লাল মিৰ্চ দিছোঁ তাৰপাছত এতিয়া দিম মই ইয়াত এইটো হৈ গৈছে বিৰিয়ানী মছলা শ্বাহী বিৰিয়ানী মছলা ইয়াৰো দি দিলোঁ অলপমান আন্দাজ মতে তাৰপাছত এইটো হৈছে মিট মছলাও অলপ দিছোঁ স্প্ৰিংকল কৰি বেছি মানেও নাই দিয়া ফ্লেভাৰটো হেৰি হৈ যাব ইমান দিছোঁ আৰু আন্দাজ মতে তাৰপাছত মেইন ইনগ্ৰেডিয়েণ্টটো হৈ গৈছে নিমখ মই দি দিছোঁ মই পিঁয়াজখিনিও মোৰ ৰঙা হৈ গ'ল এই পিঁয়াজখিনি মই এতিয়া ইয়াত দি দিম
অলপমান লগত মই ইয়াত কেঁচা পিঁয়াজো দিম মেৰিনেট কৰিবলৈ। কেঁচা পিঁয়াজটো দিলে কি হয় সোৱাদটো অলপমান বেলেগ, মানে অলপ বেছি ভাল লাগে। গ্ৰেভিখিনিও ধুনীয়া ডাঠ হয়। আৰু মই এইখিনি এতিয়া ধুনীয়াকৈ মেৰিনেট কৰিবলৈ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু আপোনাৰ ওচৰত যদি অন্য একো টেঙা নাই তেতিয়া আপুনি নেমু ৰসো দিব পাৰে। আৰু দৈ, টেঙা দৈ থাকিলেতো ভালেই বাৰু, টেঙা দৈ দি দিয়ে। আৰু কিছুমানে বোলে সেইটোও নাই বোলে আপুনি বিলাহী দি দিলে, বিলাহী দিও মেৰিনেট কৰিব পাৰে। এতিয়া মই ইয়াত বিলাহী 3টা ধুই পেলাই লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই কাটি ল'ম, কাটি সৰু সৰুকৈ পিচ কৰি ল'ম আৰু গুটিখিনি মই উলিয়াই ল'ম। এতিয়া এইখিনি মই বেছি সৰু কৰি নিদিওঁ, কাৰণ বিলাহীটো কোমল বস্তু, আপুনি যেতিয়া সিজাই তেতিয়া বেছি হেৰি হৈ যাব, সেইকাৰণে মই অলপ ডাঙৰ ডাঙৰকৈ থৈছোঁ। মই ইয়াত অকণমান এডোখৰ গোল নেমু লৈ লৈছোঁ আৰু গোল নেমু অকণমান ৰস চেপি দিছোঁ। তেতিয়া কি হয় মানে টেষ্টটো অলপমান ইনহেঞ্চ হ'ব। লগত মই ইয়াত দি দিছোঁ এতিয়া 2টা কেঁচা জলকীয়া। আৰু ইয়াত মই এতিয়া কুকাৰটো পাতি দিলোঁ। এতিয়া এই কুকাৰটো গৰম হোৱাৰ পাছত এতিয়া মই তেলখিনি দি মাংসখিনি মই ধুনীয়াকৈ অলপ ফ্ৰাই কৰি ল'ম। ষ্টিমটো পূৰা হাই হৈ গৈছে। এতিয়া মই ইয়াত দিম মাষ্টাৰ্ড অইল। আপুনি ৰিফাইণ্ড অইল দিও বনাব পাৰে, কিন্তু মই মাষ্টাৰ্ড অইল দি বনাইছোঁ, কাৰণ মাষ্টাৰ্ড অইলেৰে আমি যিকোনো বস্তু বনালে সোৱাদটো খুব ভাল হয়। আৰু অলৰেডি তাত মই অলপ ঘি দিছিলোঁ, সেইকাৰণে মই ইয়াত তেল বেছি দিয়া নাই, হৈ যাব। কাৰণ আমি ৰাইচটো যেতিয়া কুক কৰিম তাতো আমি ৰিফাইন বা ঘি সেয়া দিম, চ' বেছি অইল হৈ গ'লে খায়ো বেছি বেয়া লাগে। সেইকাৰণে এটা লিমিটেড অইলটো এটা লিমিটত দিব লাগে। এতিয়া এইখিনি গৰম এতিয়া এইখিনি মই ভালদৰে অলপ দেৰি মজাই ল'ম। এনেকৈ অলপ দেৰি হাই ফ্লেমত আপুনি এইখিনি ধুনীয়াকৈ লৰাই থাকিব। মাংসখিনিৰ পৰা আপোনাৰ পানী ওলাই থাকে আৰু সেইখিনিও ধুনীয়াকৈ আপোনাৰ ষ্টিম হৈ থাকিব। আৰু অলপ দেৰি আপুনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। এতিয়া ইয়াৰ পৰা মই তেজপাত 2 খিলা দিম। আৰু অলৰেডি যিহেতু আমি বিৰিয়ানী মছলা দিছোঁ, বিৰিয়ানী মছলাত আপোনাৰ ইলাইচি, দালচেনি সেইখিনি থাকে। এইখিনি আমি যেতিয়া ৰাইচখিনি কুক কৰিম তেতিয়া আমি তাত ইলাইচি, দালচেনিখিনি দিম। সেইকাৰণে আমি এতিয়া মাংসখিনি নিদিওঁ। আৰু এতিয়া এইখিনি আপোনালোকে দেখিছে ধুনীয়াকৈ মাংসখিনিৰ পৰা পানী ওলাই আহিছে। আৰু এতিয়া এইখিনি মই লাহে লাহে ৰোষ্ট কৰি থাকিম। আৰু আনফালে মই এয়া কি কৰিছোঁ, এতিয়া মই আৰু এটা ৰেচিপি বনাম, পনীৰ বাটাৰ মছলা। পনীৰ বনাবলৈ কাৰণে মই ইয়াত ৰেডি কৰি থৈছোঁ আপোনাৰ পিঁয়াজ কাটি থৈছোঁ, বিলাহী ধুই মেলি থৈছোঁ। এয়া লৈ লৈছোঁ অলপ কাজু, কিচমিচ, কেঁচা জলকীয়া এটা, আৰু এয়া হৈছে গৰম মছলা। আৰু আনফালে মই ইয়াত ইউজ কৰিছোঁ পনীৰৰ টিন পোৱা যায়তো, সুবিধা হয়, পটককৈ পোৱা যায়। এইটো অন্নপূৰ্ণাৰ হয়। এইখিনি মই কি কৰিম, ইয়াত যিখিনি মই বিলাহী কাটি থৈছিলোঁ, এই বিলাহীখিনি মই ইয়াত দি পেলাই এতিয়া মই ঢাকনখন মাৰি পেলাই এতিয়া মই চিটি মাৰিবলৈ দিম আপোনাৰ মিনিমাম আপোনালোকৰ 7 to 10 মিনিটছ। মাংসখিনি অলপ ডাঙৰকৈ কটা হৈছে, সেইকাৰণে অলপ সিজিবলৈ টাইম লাগিব। তাৰপিছত এইফালে এতিয়া কেৰাহীখন গৰম হৈ গৈছে। মই ইয়াত এতিয়া দি দিম ইয়াত পিঁয়াজখিনি মই ইয়াত দি দিলোঁ। মই কেনেকৈ পনীৰ বাটাৰ মছলা বনাওঁ, চবৰ বনোৱা মেথডটো একচুৱেলি বেলেগ বেলেগ হয়। মই এনেকৈ বনাওঁ। এতিয়া এইখিনি মই ষ্টিৰ ফ্ৰাই কৰি ল'ম। এতিয়া মই এইফালে অলপমান ফ্ৰাই হৈ গৈছে, এটা ৰঙচুৱা কালাৰ আহিছে দেখিছে। এতিয়া মই কি কৰিম, ইয়াত বিলাহীখিনি যিখিনি মই ডাঙৰ ডাঙৰকৈ কাটি থৈছিলোঁ সেইখিনি মই যিখিনি গৰম মছলা আছিলে এইখিনি মই ইয়াত দি দিম। জলকীয়া, কাজু মই ধুই থৈছিলোঁ এইখিনি মই ইয়াত দি দিম। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম বিলাহীখিনি গলালৈকে। লগতে মই অলপমান ইয়াত দি দিম নিমখ, বেছি নহয় অলপ দিম, কাৰণ খাই আপোনালোকৰ মানে অলপ মিঠা অলপ নিমখীয়া এনেকুৱা ধৰণৰ লাগে। লগত দি দিম অলপমান চেনি, 1 স্পুন। এতিয়া ফ্লেভাৰটো ধুনীয়া। এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এইফালে এইখিনি চিটি মাৰি আছে, আৰু 5 মিনিট হ'লে হৈ যাব।
আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এটা বস্তু দিবলৈ থাকি গ'ল, আদা নহৰু পেষ্ট অলপমান দিছোঁ, হাফ স্পুন। নহ'লে কেঁচা ভাতটো থাকি যায়, সেইকাৰণে অলপ আগতীয়াকৈ মই দি দিছোঁ। এতিয়া আনফালে মই ইয়াত এটা ডাঙৰ চচ গৰম দি দিছোঁ, আৰু ইয়াত এতিয়া মই পানী দি পেলাই অলপ বইল কৰিব লাগিব, ৰাইচখিনি বইল কৰিব লাগিব। সেয়া মই বইল কৰিবলৈ মই এতিয়া পানী দি দিছোঁ ইয়াত। এতিয়া মই আৰু পানী দি দিছোঁ, আৰু দিয়াচোন পানী। আনফালে ইয়াত এইখিনি ধুনীয়াকৈ ষ্টিৰ ফ্ৰাই হৈ গৈছে। ইয়াতকৈ বেছি ফ্ৰাই কৰিলে আৰু বেয়া লাগিব। এতিয়া ইয়াত মই কি কৰিম, গেছটো ফাৰ্ষ্টত কমাই, ইয়াত মই এতিয়া কি কৰিম, হালধিটো ইয়াতে দি দিওঁ, বেছি নিদিওঁ, 1.5 চামুচ দিছোঁ। অলপমান জিৰা পাউডাৰ, অলপমান ধনিয়া পাউডাৰ, আৰু কাশ্মীৰী লাল মিৰ্চটো মই এতিয়া নিদিওঁ, সেয়া মই পাছত যেতিয়া মই এইখিনি পেষ্ট কৰিম, নেক্সট টাইম মই যেতিয়া ভাজিম তেতিয়া দিম। ইয়াত এইটো মই গেছটো কৰি দিছোঁ অফ। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম, আৰু এইখিনি মই মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি ল'ম। আনফালে এতিয়া মই চাউলখিনি ইয়াত ধুই লৈছোঁ, খোৱা হৈ গৈছে। তাৰপাছত এতিয়া মই পানীখিনি ইয়াত বইল কৰি ল'ম। পানীখিনি বইল কৰোঁতে মই তাত দি দিম তেজপাত দুখিলা, ইয়াত মই ৰেডি কৰি থৈছিলোঁ। ইলাইচি দিছোঁ 3টা ফালি পেলাই, আৰু লং আৰু দালচেনি। এতিয়া এইখিনি মই অলপ দেৰি ঢাকনখন মাৰি পানীখিনি মই বইল হ'বলৈ দিম। ইয়াত লগতে মই নিমখ দি দিম, আৰু ঘি অকণমান দি দিম। ইয়াত মই এতিয়া দি দিছোঁ নিমখ, আৰু ঘি নহ'লেও বা বাটাৰ হ'লেও বা ৰিফাইন অইল হ'লেও আপুনি দি দিব, কাৰণ তেতিয়া চাউলটো এটা এটা হয়। যিহেতু মই ঘিউ পাছত দিমেই লেয়াৰিং কৰোঁতে, মই এতিয়া ইয়াত দি দিছোঁ অইল, ৰিফাইণ্ড অইল। তাৰপাছত ইয়াত মই দি দিম কেওৰা ৱাটাৰ। ইয়াৰ স্মেলটো খুবেই ধুনীয়া। ইয়াৰ আপুনি এই কেপটোত এঢাকন দি দিলে মানে ফ্লেভাৰ এটা বিৰিয়ানীৰ বহুত ধুনীয়া। মই ইয়াত এতিয়া একাপ লৈ লৈছোঁ, এতিয়া এইখিনি মই ইয়াত ঢালি দিম। আৰু আনফালে মই ইয়াত এতিয়া লৈ লৈছোঁ এটা বাতি। তাৰপিছত ইয়াত মই গাখীৰ অলপমান দিম। কিহৰ কাৰণে জানেনে? কেশৰ অলপমান তিয়াই থ'ম, চেফ্ৰন 5-6 গ্ৰামছ তিয়াই দিম মটৰ লগত। এতিয়া এইখিনি অলপ দেৰি এনেকৈ তিয়াই থৈ দিম। লাহে লাহে কালাৰটো আহিব, দেখিছে অলপ আহিছে। গ্ৰাইণ্ডাৰত মই এইখিনি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ পনীৰৰ কাৰণে, এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম। কিচেনত বনালে অলপ মেচি হৈ যায়। অলপমান স্লাইড পানী দি দিম। এইখিনি এতিয়া মই ফাইন পেষ্ট কৰি ল'ম। এইখিনি এতিয়া মই চব ধুনীয়াকৈ ফাইন পেষ্ট কৰি লৈছোঁ। তাৰপাছত এতিয়া যিখন কেৰাহীত মই সেইখিনি ফ্ৰাই কৰিছিলোঁ, ইয়াতে মই এতিয়া লৈ ল'ম ঘি। গেছটো মই কৰি দিছোঁ অন। ঘি হওক বা বাটাৰ হওক, অলপ ঘি লৈছোঁ, বেছি নহয়, ইমানকৈ ল'ম। এতিয়া এইখিনি মই অলপ গৰম হ'বলৈ দিম। এতিয়া এইখিনি দেখিছে আপোনালোকে বাবলছ আহিছে, গৰম হৈ গৈছে। এতিয়া মই ইয়াত দি দিম আপোনাৰ হাফ স্পুন গোটা জিৰা, তাৰপাছত মই ইয়াত দি দিম কাশ্মীৰী লাল মিৰ্চ, তাৰপাছত এতিয়া যিখিনি মই ইয়াত পেষ্ট কৰি থৈছিলোঁ, এই পেষ্টখিনি মই এতিয়া ইয়াত দি দিম। বহুত ধুনীয়া স্মেল আহিছে ঘিৰ। এতিয়া আপুনি ইয়াৰ কালাৰ চফ কি ধুনীয়া হৈছে, একদম হৈছে ন ৰেষ্টুৰেণ্টৰ বাটাৰ পনীৰ মছলা। এইখিনি মই অলপ দেৰি ছটে কৰিম। গেছৰ ফ্লেম কৰি দিছোঁ হাই,
আৰু ইয়াত যিখিনি মই কিচমিচ ধুই মেলি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ। অলপ দেৰি ষ্টিৰ ফ্ৰাই কৰোঁ। এতিয়া ইয়াত মই অলপ ক্ৰীম থাকিলে আপোনালোকে ক্ৰীমো দিব পাৰে। মই অলপ দিম দৈ, ইয়াত দিম দৈ 1 স্পুন। যিহেতু এইটো গাখীৰৰ বস্তু হয় সেইকাৰণে আপোনালোকে লগালগ এনেকৈ ফ্ৰাই কৰি দিব, নহ'লে এইটো ফাটি যোৱাৰ নিচিনা হয়। ক্ৰীম দিলেও আপোনালোকে লগালগ অলপ ষ্টিমটো কমাই পেলাই এনেকৈ ফ্ৰাই কৰি দিব, লগালগ এনেকৈ লৰাই থাকিব অলপ দেৰি, নহ'লে সেইখিনি ফাটি যোৱাৰ নিচিনা হয়। তাৰপাছত যিখিনি মই ইয়াত লাগি আছিলে এইখিনিতে মই পানী অলপ দি, এইখিনি মই ৱেষ্ট নাই কৰা, এইখিনি অলপ পানী দি মই মিক্স কৰি পেলাই এইখিনি ইয়াত মই দি দিম। মই ধুনীয়াকৈ অলপ মিক্স কৰিম। তাৰপাছত এয়া পানীৰৰ যোনটো মই ফালি লৈছিলোঁ, এতিয়া পানীখিনি মই উলিয়াই দিলোঁ। এইখিনি পানীয়ে, এই পানীখিনি আপোনালোকে ইচ্ছা কৰিলে ফ্ৰাইও কৰি ল'ব পাৰে, কিন্তু মই এনেকৈ দি ভাল পাওঁ। এতিয়া মই এইখিনি ইয়াত ঢালি দিম। এইখিনি মই মিক্স কৰি ল'ম। এতিয়া 5 মিনিটছ মই ল' ফ্লেমত এইখিনি অলপ দেৰি ষ্টিম কৰিম। তাৰপাছত আনফালে এতিয়া এইখিনি দেখিছে গৰম হৈ গৈছে। এতিয়া আৰু অলপ উতলি যোৱাৰ পাছত মই ইয়াত যিখিনি চাউল ধুই থৈছিলোঁ সেই চাউলখিনি মই ইয়াত ঢালি দিম। ইয়াত দেখিছে এইখিনি প্ৰায় পানীখিনি বইল হৈ গৈছে। ইয়াত মই অলপ আদা নহৰু পেষ্টটো দি দিছোঁ। অলপ বইল হ'বলৈ আপুনি দিব, তেতিয়া কেঁচা ভাৱটো যাবগৈ। আৰু লগতে মই কি কৰিছোঁ, গোটা জিৰা অলপমান ইয়াত দি দিছোঁ। এইখিনিও ইয়াত আপুনি অলপ উতলিবলৈ দিব। এইখিনি অলৰেডি বইল হৈ গৈছে। এতিয়া মই ইয়াত চাউলখিনি ঢালি দিম। চাউলখিনি মই লাহে লাহে ইয়াত ঢালি দিম। এইখিনি মই ইয়াত এতিয়া বইল হ'বলৈ দিম। ঢাকনখন অলপ দেৰি মাৰি দিম। এতিয়া এইখিনি এইফালে দেখিছে ৰাইচখিনি অলৰেডি বইল হৈ গ'ল। বেছি বইল হ'বলৈ নিদিওঁ, 80 to 90% বইল হ'লে হ'ব। এতিয়া মই ইয়াত গেছটো অফ কৰি পেলাই ইয়াত যিখিনি পানী আছে সেইখিনি মই ষ্ট্ৰেইন আউট কৰি দিব লাগিব। আৰু তাৰপাছত আকৌ আহি আছোঁ। এইখিনি মই যিখিনি ৰাইচ আছিলে সেইখিনি পানীখিনি ষ্ট্ৰেইন আউট কৰি ল'লোঁ। আৰু এতিয়া ইয়াত মই যিখিনি মাংস বনাইছিলোঁ, এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। এতিয়া এইখিনি মই এটা বউলত ট্ৰান্সফাৰ কৰি ল'ব লাগিব। এনেকুৱা এটা বউলত মই এতিয়া লেয়াৰিং কৰিবলৈ মই অলমষ্ট ৰেডি। এতিয়া ইয়াত মই চচপেনটো গৰমত বহাই দিলোঁ। এতিয়া পানীখিনি শুকোৱাৰ পাছত মই ইয়াত ঘি 2 চামুচ দিম। এইখিনি ইয়াত মই ট্ৰান্সফাৰ কৰি লৈছোঁ এটা বউলত, লেয়াৰিং কৰিব সুবিধা হ'ব। তেতিয়া লেয়াৰিং কৰিবলৈ আৰু এটা বস্তু দৰকাৰ হ'ব, আপোনাৰ ফ্ৰাইড অনিয়নছ। আৰু এতিয়া মই পিঁয়াজ অলৰেডি মোৰ কটা আছে। এতিয়া মই কেৰাহী এখন গৰম দি ইয়াতে মই এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া ফ্ৰাই কৰিবলৈ কেৰাহীখন গৰম হৈ গৈছে। মই ইয়াত দি দিছোঁ ৰিফাইণ্ড অইল। ইয়াত আপোনাৰ কেৰাহীখন গৰম হৈ গৈছে। ইয়াত মই এতিয়া অলপমান পিঁয়াজ ফ্ৰাই কৰি ল'ম, একদম ৰঙাকৈ গাৰ্নিছ কৰিবলৈ। তেলটো অলপ বেছিকৈ দি ফ্ৰাই কৰিলেও হয়, পটাপট হৈ যায়। মই আকৌ কম তেল দি দিলোঁ আৰু অলপ ফ্ৰাই কৰোঁতে দি দিছোঁ ইয়াত নিমখ, এতিয়া বস্তুটো ক্ৰিস্পি হয়। আনফালে এতিয়া আপোনাৰ চচপেন গৰম হৈ গৈছে। ইয়াত মই অলপ ঘি দি দিম, অলপমান জিৰা দি দিম। আনফালে এইখিনি মই ষ্টিৰ ফ্ৰাই কৰি আছোঁ। আৰু আনফালে আমাৰ বেটা জালে খেলি আছে। জিয়ান, জিয়ান চুনু এফালে চাওঁ, জিয়ান এফালে চাওঁ, জিয়ান জিয়ান এফালে চোৱা, আহা 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 এইফালে হামা। আদা নহৰু পেষ্ট অকণ মই ইয়াতে দি দিম।
জাষ্ট ফ্ৰাই কৰি ল'ম, কেঁচা ভাতটো যাবলৈ দিম। এতিয়া মই কি কৰিম, চাউল লৈ পেলাই অলপমান জাষ্ট অলপ ফ্ৰাই কৰি দিম ইয়াত। আনফালে এইখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে অলমষ্ট। এতিয়া মই এইখিনি অফ কৰি দিম। বেছি ৰঙা কৰি দিলেও ভাল নালাগে, অফ কৰি দিছোঁ। এতিয়া অলপ এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত এতিয়া মই লেয়াৰিং কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। লেয়াৰিং কৰিবলৈ ফাৰ্ষ্ট বুটখিনি ইয়াত আগে মাংসখিনি অলপ অলপকৈ দি ল'ম। মই এইটো টাইপত লেয়াৰিং কৰোঁ। অলপ গ্ৰেভিখিনি আপুনি তলত দি দিব, তেতিয়া জ্বলি নাযায়। আপুনি অলপ দেৰি, কাৰণ ভাপত দমত হয় ন, দমত থ'বলৈ আপুনি অলপ দেৰি বেছি যদি আপুনি গ্ৰেভিটো অলপ তলত নিদিয়ে তেতিয়া চাউলখিনি জ্বলি যায়। তাৰপাছত এইফালে ৰাইচ অলপ লৈ পেলাই গেছটো মই একদম ল' ফ্লেমত থৈছোঁ। দেখোন নালাগে। এইখিনি দি এতিয়া ইয়াৰ ওপৰত মই যিখিনি অনিয়ন ফ্ৰাই কৰি থৈছিলোঁ, সেই ফ্ৰাইড অনিয়নছখিনি মই ইয়াত দি ল'ম। তাৰপাছত মই যিহেতু চাউলতো নিমখ দিয়া আছিল আৰু মাংসটো নিমখ আছে, সেইকাৰণে মই অলপ জাষ্ট স্প্ৰিংকল কৰি দিম নিমখ, আৰু ওপৰত অলপমান চাট মছলা স্প্ৰিংকল কৰি দিম। এটা ধুনীয়া ফ্লেভাৰ আহে তেতিয়া। তাৰপিছত আকৌ মই নেক্সট ভাগত আকৌ অলপ মাজে মাজে মাংসখিনি দি দিছোঁ। এতিয়া মই চাউলখিনি দি দিম। আকৌ মই এইখিনি স্প্ৰিংকল কৰি দিম ফ্ৰাইড অনিয়নছখিনি, অলপমান নিমখ, অলপমান চাট মছলা, আপুনি ব্লেক পেপাৰো দি দিব পাৰে অলপ ওপৰত, মই দিয়া নাই। তাৰপাছত আকৌ এটা লেয়াৰ মই, তাৰপিছত আকৌ মই যিখিনি লেফটেড ৰাইচ আছে সেইখিনি মই ওপৰত দি দিম। আকৌ মই ফ্ৰাইড অনিয়নছখিনি অলপ ওপৰত দি দিম। অলমষ্ট লেয়াৰিং কৰা হৈ গ'ল। এতিয়া লাষ্টত মই যিখিনি চেফ্ৰন মিল্ক আছিলে, কালাৰটো দেখিছেনে খুব ধুনীয়া আহিছে, ষ্ট্ৰেণ্ডছখিনি এইখিনি। এতিয়া মই কেশৰ মিল্কখিনি এনেকৈ দি দিম। তাৰপিছত আৰু অলপমান ইয়াত মোৰ গ্ৰেভি থাকি গ'ল, ইয়াত মই অলপ মাজতে দি দিছোঁ। এই ৰেড কালাৰটো জাষ্ট মই অলপ এনেকৈ অলপ দি দিম, বেছি দি দিলেও ভাল নালাগে। অলপ 2-3 ড্ৰপছ এনেকৈ মাজে মাজে দি দিছোঁ। এতিয়া মই এইখিনি ঢাক মাৰি থৈ দিম আৰু 5 to 10 মিনিটছ মই এইখিনি দমত থ'ম। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইফালে মোৰ বিৰিয়ানীখিনি হৈ গ'ল ৰেডি। মই ধুনীয়াকৈ ছাৰ্ভ কৰিছোঁ। আৰু এতিয়া পনীৰখিনিও ছাৰ্ভ কৰি লৈছোঁ। আশা কৰিছোঁ মোৰ ৰেচিপি দুটা আপোনালোকৰ ভাল লাগিলে, আৰু লগতে আপোনালোকে ট্ৰাই কৰিব আৰু মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আকৌ পুনৰবাৰ আহিম নতুন এটা ভিডিঅ'লৈ। ধন্যবাদ।